নমস্কাৰ মোৰ ইউটিউব চেনেল Nbcreation আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এটা বিশেষ ভিডিঅ' আপোনালোকক দেখাম। নামকাটনি গাঁৱৰ মহিলাসকলে পৰিবেশন কৰা হৰিচন্দ্ৰ উপাখ্যান নাটক ভাগি আপোনালোকক মই অলপ দেখাম। আহক আমি সেই নাটকখন কেনেকৈ সেই মহিলাসকলে কৰিছিল তাক অলপ মই দেখাম, আপোনালোকে উপভোগ কৰক। আহক সেই ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম চাইছে তেখেতসকলে মোৰ সেই চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আহক আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। অলপ আহিছে এয়া আহিছোঁ আৰু দেই চাবলৈ। মানে ভাওনা পাতিছে, ভাওনা ভাওনা অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। ভাওনা সংস্কৃতি ইমানেই জাতিস্মান আৰু মহান সংস্কৃতি, ই অসমীয়া জাতিৰ স্বাভিমান সংস্কৃতি। এই সংস্কৃতিৰ লগত বিশ্বৰ কোনো সংস্কৃতিয়ে ফেৰ মাৰিবলৈ সক্ষম হ'ব নোৱাৰে। আপোনালোক সকলোৱে জানে, চিহ্নযাত্ৰাৰ মাধ্যমেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া ভাওনাৰ সৃষ্টি কৰি থৈ গৈছিল আৰু ক্লাৰাৰ আদৰ্শত অনুপ্ৰাণিত হৈ মহাপুৰুষ মাধৱদেৱে
ছয়খনি ঝুমুৰা সৃষ্টি কৰিছিল। নাক আৰু ঝুমুৰা এই দুটা বিষয়ৰ এটা পাৰ্থক্য আছে। আমাৰ থোৰতে বালচোৱা অংকীয়া নাট বুলি কয় যদিও মহাপুৰুষ মাধৱদেৱৰ যিসমূহ ছয়খনি নাট
ভগৱানে নিয়ম প্ৰদৰ্শন কৰে। আপুনি নিষ্ঠাতে অংগ সাগৰত যাই দিনে দিনে গতিকে মহাৰাজ আপুনি অধৈৰ্য নহয়, ধৈৰ্য কৰক। মহাৰাজ মোৰ সুখ দুখ কৰিবৰ এটা যন্ত্ৰণা বৰ্তমান একেই। তথাপি মোৰ মনলৈ কিয় শান্তি ঘূৰিও মানুহৰ ভৱিষ্যতত যেতিয়া অমংগলে দেখা দিয়ে তেতিয়া বিপদ হ'ব। সেয়েহে মই বুজিব পাৰোঁ মোৰ যিকোনো সময়তে বিপদ আহিব পাৰে। এই কথা চিৰন্তন সত্য। মহাৰাজ আপোনাৰ মনত যদি ইমানেই অশান্তি হৈছে তেন্তে কিছুদিন ৰাজকাৰ্য ত্যাগ কৰি নিগয়া কৰিবলৈ তেতিয়া ৰজাসকলৰ এটা প্ৰধান গতিকে মহাৰাজ আপুনি পলম নকৰি শীঘ্ৰেই যাত্ৰা আৰম্ভ কৰে। সঁচা কথা মন্ত্ৰী। মহাৰাজ মৃগয়ে কৰাটো ক্ষত্ৰিয় ৰজাসকলৰ এটা প্ৰধান কাৰ্য। মৃগয়ালৈ গ'লে হয়তো মোৰ মনলৈ কিছু শান্তি আহিব পাৰে। মন্ত্ৰীগণ, মহাৰাজ আপোনাৰ প্ৰথমতেই মই মৃগয়ালৈ যাত্ৰা কৰাটোকে স্থিৰ কৰিলোঁ। মন্ত্ৰীগণ, মহাৰাজ আজিলৈ
প্রভু মই রোজার সর্বহর উপরে চাল করিল গতিকে মুরু করিবারু ক্ষমা কর তুমি রাজধর্ম পালন করিস একটা পাশু রাজধর্ম কি কি করব মহর্ষি সকলের মুখে দেখিয়েছ দান করা আর দুর্ভোগ ত্যাগ করা আর ভক্তি অনুভবে যুদ্ধ করা এই যে চাই ডলার কতই প্রবল তোমার যদি এই দেই রাজধর্ম হয় একটা পাশু কাপ দান করিবা কাপ রক্ষা করিবা আর কাউ লগত যুদ্ধ করিবা প্রভু ভিক্ষারী ব্রাহ্মণ দান করে আগ্রহ করা সকল আগ্রহ ত্যাগ করে আর ভক্তি অনুভবে কেতন লগর যুদ্ধ করে এই যে হতাল কতই প্রভু যদি এই দেই তোমার ধর্ম হয় একটা পাশু যখন তুমি এখন ধার্মিকতা আর মা এখন তপস্বী ব্রাহ্মণ